নমস্কাৰ দোস্ত ষ্টাডি ফৰ অল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টমমান শ্ৰেণীৰ গণিতৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ অনুশীলনী চিৰ 4 নম্বৰৰ প্ৰশ্ন উত্তৰটো আমি আলোচনা কৰিম। ইয়াৰে 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে এখন আয়তাকাৰ বাগিচাৰ দিশ আৰু প্ৰস্থৰ অনুপাত 3:1 আৰু ক্ষেত্ৰফল 192 বৰ্গমিটাৰ। বাগিচাখনৰ দিশ আৰু প্ৰস্থ উলিওৱা বা প্ৰস্থ কিমান। ইয়াৰ বাবে আমি প্ৰথমে ধৰি ল'ব লাগিব ইয়াতে দিশ আৰু প্ৰস্থৰ অনুপাতটো দিয়া আছে যে 3:1। ইয়াৰ বাবে আমি ধৰি ল'ব লাগিব যে ধৰা হ'ল বাগিচাখনৰ প্ৰথমতে প্ৰস্থটো ধৰি লোৱা x, প্ৰস্থ সমান x আৰু বাগিচাখনৰ দিশ সমান 3x। ধৰা হ'ল এইখন আমি চিত্ৰৰ সহায়ত বুজাই দিওঁ। এইখন এখন আয়তাকাৰ বাগিচা, ইয়াৰ প্ৰস্থটো হ'ল x আৰু ইয়াৰ দিশটো হ'ল 3x আৰু ইয়াৰ ক্ষেত্ৰফল দিয়া আছে যে 192 মিটাৰ স্কুৱেৰ বা বৰ্গমিটাৰ। ইয়াৰ বাবে আমি প্ৰশ্নমতে একৰ্ডিং টু দ্য কুৱেশ্যন আয়তৰ ক্ষেত্ৰফলৰ সূত্ৰটো আমি জানো, ক্ষেত্ৰফল সমান দিশ পূৰণ প্ৰস্থ। ইয়াতে আমাৰ দিয়া আছে যে আয়তৰ ক্ষেত্ৰফল 192 বৰ্গমিটাৰ আৰু ইয়াত আমি দিশটো ধৰি লৈছোঁ 3x আৰু প্ৰস্থটো ধৰি লৈছোঁ x। এই দুটা পূৰণ হ'ব যিহেতু দিশ পূৰণ প্ৰস্থ, দিশ পূৰণ প্ৰস্থ। ইয়াৰ পৰা যদি আমি স্থানকেইটা সলনি কৰি দিওঁ এইটো 3x² হ'ব যিহেতু x দুটা আছে পূৰণ কৰিলে আৰু ইয়াতে 192। ইয়াৰ পৰা যদি আমি x² ৰাখি এইফালে 3টোৰে 192টোক হৰণ কৰি দিওঁ সেইটো পাম আমি 64 আৰু x² ইকুৱেল টু 64। ইয়াৰ যদি x² ৰাখি √64 লওঁ, √64ৰ মান হ'ল 8, এতেকে x ইকুৱেল টু 8। ইয়াৰ পৰা আমি প্ৰথমে ধৰি লৈছিলোঁ যে আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ x মানে হ'ল যে ইয়াতে xৰ মানটো আমি উলিয়াই ল'লোঁ 8 মিটাৰ, যিহেতু ক্ষেত্ৰফলটো ইয়াতে মিটাৰত দিয়া আছে, যিহেতু ক্ষেত্ৰফলটো বৰ্গমিটাৰত দিয়া আছে। ইয়াৰ পৰা আমি প্ৰস্থৰ মানটো পালোঁ x ইকুৱেল টু 8 মিটাৰ আৰু বাগিচাখনৰ দিশ হ'ব 3x মানে 3 পূৰণ 8, যিহেতু xৰ মানটো 8 আমি উলিয়াইছোঁ, ইকুৱেল টু 8 3 গুণ 24 মিটাৰ। এটা 24 মিটাৰ। এতেকে আয়তাকাৰ বাগিচাখনৰ দিশ হ'ল 24 মিটাৰ আৰু প্ৰস্থ হ'ল 8 মিটাৰ আৰু ইয়াৰ ক্ষেত্ৰফল হ'ল 192 বৰ্গমিটাৰ। এতিয়া আমি যদি দিশ আৰু প্ৰস্থটো ইয়াতে আমি চাওঁ, দিশটো পাইছোঁ আমি 24 মিটাৰ আৰু প্ৰস্থটো পাইছোঁ আমি 24 মিটাৰ আৰু প্ৰস্থটো পাইছোঁ 8 মিটাৰ আৰু এই দুটা যদি পূৰণ কৰি দিওঁ এৰিয়া উলিয়াওঁ, এৰিয়া মানে ক্ষেত্ৰফল 24 × 8 এতে মিটাৰ স্কুৱেৰ, বৰ্গমিটাৰক মিটাৰ স্কুৱেৰ বুলি লিখা হয় আৰু এই দুটা যদি পূৰণ কৰি দিওঁ ইয়াৰ মানটো হ'ব 192 মিটাৰ স্কুৱেৰ। বন্ধুসকল, আশা কৰোঁ আপোনালোকে কুৱেশ্যন নম্বৰ 4টো এই ভিডিঅ'টোৰ জৰিয়তে ভালদৰে বুজিব পাৰিলে। ইয়াতে আমি অনুশীলনী 2 চিৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰি ভিডিঅ'টো আপলোড কৰিছোঁ, যিকেইটাৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বাকী কেইটা কুৱেশ্যন এনচাৰৰো আমি অতি শীঘ্ৰে ভিডিঅ' কেইটা আপলোড কৰিম। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ষ্টাডি ফৰ অল, লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব